নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৰবজ্যোতি ভি আৰু ইউটিউব চেনেল সৰবজ্যোতি ভিলৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান গৈ আছোঁ লতাশিল খেলপথাৰলৈ। আৰু তাত যিহেতু আজি বিহু সম্ৰাজ্ঞীৰ শেষৰটো দিন আৰু আজি বিহু সম্ৰাজ্ঞীৰ খিতাপ কোনে লাভ কৰে সকলোবিলাক আজি এই ব্লগটিৰ জৰিয়তে মই দেখুৱাম, গতিকে ব্লগটি শেষলৈকে চাই থাকক। আৰু এয়া আমি আহি পালোঁ লতাশিল বিহুতলী, গতিকে তাৰ পৰা পৰিৱেশ দেখুৱাই আছোঁ, চাই থাকক। এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত যোগদান কৰা প্ৰতিগৰাকী প্ৰতিযোগীক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। 9 গৰাকী প্ৰতিযোগীয়ে ইতিমধ্যে যোগদান কৰিছে এইবাৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত। এওঁলোকৰ মাজৰে পৰা এইবাৰ কোনোবা এগৰাকীয়ে লাভ কৰিব বিহু সম্ৰাজ্ঞীৰ খিতাপ। কোন হ'ব তেওঁ বাৰু? সেয়া নাচাই ক'ব, সেয়া আমাৰ বিচাৰকে ক'ব। কাৰণ গুৱাহাটী বিহু সন্মিলনী বিচাৰৰ সিদ্ধান্তৰে চূড়ান্ত সিদ্ধান্ত। কোনে প্ৰথম নাছিল এতিয়া আগবাঢ়ি নাহে, 1 নম্বৰ কৰিলে কি হ'ব? 1 নম্বৰ নাচিবলৈ ভয় লাগে। কিন্তু সঁচা কথা কওঁনে, 1 হৈছে লাকি নম্বৰ। কিন্তু গতিকে যিয়ে 1 নম্বৰ পায় কি ঠিক আজি কপাল ধৰিব পাৰে। গতিকে আগবাঢ়ি আহা। আহক সকলোকে শুভেচ্ছা। ঈশ্বৰৰ নামলৈ মিলিব লাগে।
দেহিও কোনে মুতলি দিব চেনে ঘৰে কঠিয়া ভাৱনাত মৰিছো মই দেহিও মই নাচলিবা কোনে মোৰ বুজিব দুখৰে কথাবোৰ বুজিওচোন নুবুজ বুজিওচোন নুবুজ বালিয়ে পুতিলে ৰহবামে কৰি ঘৰে বাৰী পুতি উচন কৰিলে মাটি মনো মাটি হলে চিৰি মাটি হলে আমি আধি মাটি কৰি খেতি দুলনি তুলি চকুলি কেতেকে হিয়া ভঙা মিঠা মাত তাকে বনোৱাৰো ৰৈ হে নাচনি চকু পাই টোপনি পেটতে ভাতনি পাৰে হৈ জীৱনৰ ঘাট জীৱন জাজিলৈ পাৰে ঘাট জীৱন জাজিলৈ পাৰে ঘাট জীবন জাজিলৈ পাৰে ঘাট দুলনি তুলি চকুলি কেতেকে হিয়া ভঙা মিঠা মাত তাকে বনোৱাৰো ৰৈ হে নাচনি চকুতে টোপনি পেটতে ভাতনি পাৰে হৈ জীৱনৰ ঘাট
ঘৰতে থাকো 12 বছৰ আৰু 12 বছৰ থাকো নাচনি কৈ দিয়া মনৰে কথা নাচনি কৈ দিয়া মনৰে কথা এখনি গামোচা আৰু এটি ফুলৰ তোৰাৰে তেখেতক অভিবাদন জনাব দীপালী দাস বাইদেৱে লগতে ইয়া ফুলাম গামোচা এয়া অভিবাদন জনাইছে তেখেতে মাসুম হুসেইন ডাঙৰীয়া দেৱে এয়া জাপি আগবঢ়াইছে লগতে জাপি গামোচা আৰু এটি স্মাৰক এটি গড় তেখেতে প্ৰদান কৰিছে এয়া স্মাৰক প্ৰদান কৰিছে মাসুম হুসেইন ডাঙৰীয়া দেৱে তেখেত হৈছে কেম্পাকলা ৰিজনাল ইষ্ট সেলছ হেড তেওঁলোকে 30,000 টকা নগদ ধন আৰু
এটি চলন্ত বঁটা আগবঢ়াইছে তেওঁলোক দুইজনকে নিবেদিতা দাসে এখন গামোচা লগতে চন্দনা দাসে এখনি চন্দনা বিষয়াই এখনি গামোচাৰে সম্বৰ্ধনা জনাব ধন্যবাদ জনাইছো এইবাৰ আহিছো এটি ফ্ৰিজ এটি টিভি এটি ৱাশ্বিং মেচিন লগতে এটি স্থায়ী বঁটা আগবঢ়াইছে ধন্যবাদ জনাইছো কেম্পাকলৰ তৰফৰ পৰা আমাৰ বিহু ৰাণী আৰু লগতে বিহু কুঁৱৰী দুইগৰাকীলৈ জাপি গামোচাৰ লগতে আছে মোমেণ্টো আৰু গিফ্ট হেম্পাৰ আমি তেওঁলোকক পুৰস্কাৰ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছো এয়া এখন গামোচাৰে সম্বৰ্ধনা জনাইছে বিষ্ণুৰাম ননিচা দেৱ মানৱ ভূঞা ডাঙৰীয়া এইবাৰ 10 গ্ৰাম সোণৰ মুদ্ৰা আগবঢ়াইছে শ্ৰীযুত বীৰেন্দ্ৰ চৌধুৰী দেৱ তেখেতৰ পিতৃ প্ৰয়াত কৃষ্ণ চৌধুৰী আৰু মাতৃ প্ৰয়াত সৰস্বতী দেৱীৰ সোঁৱৰণত লতাশিলৰ সম্ৰাজ্ঞী এইটো আচলতে প্ৰতিগৰাকী নাচনী এটা বহুত ডাঙৰ সপোন হয় আৰু অৱশেষত মোৰ এইটো সপোনটো আজি পূৰ্ণ হ'ল মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমতে মোৰ মা দেউতাক মই থেংক ইউ কৈছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ দলৰ সদস্যসকলক আৰু মোৰ গুৰুসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নাচিবলৈ আহিছোঁ যেতিয়া এটা বিশ্বাস এটা লৈ আহিছিলোঁ পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিন্তু নিজৰ মনত এটা দৃঢ় বিশ্বাস লৈ আহিছিলোঁ আচলতে মই এবাৰ জয়ী হ'ম ইয়াত আৰু অৱশেষত সেয়াই সফল হ'ল তাৰ বাবে মই বহুত বহুত হয় এটা আচলতে সৰুৰ পৰাই নাচিবলৈ বহুত হেঁপাহ আছিলে আৰু মায়ে হাতত ধৰি ধৰি তেতিয়া বিহু শিকাবলৈ লৈ যায় আৰু ওচৰত যেতিয়া বিহু মেলাবিলাক পাতে তাত নাচিবলৈ ষ্টেজত উঠাই দিয়ে তেনেকুৱাই আচলতে প্ৰথম আৰম্ভণি আৰু তাৰপাছতে প্ৰথমবাৰ গৈছোঁ দুলীয়াজানত এখন বিহুতলীত বিহু মাৰিবলৈ বুলি আৰু তাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেইটোৰ পৰা মাহঁতৰ উৎসাহটো বেছি হ'ল মোতকৈ বেছি আৰু তাৰ পাছৰ পৰাই মোৰ এই যাত্ৰাটো সম্পূৰ্ণৰূপে এটা পূৰ্ণগতি লাভ কৰিলে আৰু আচলতে এতিয়া দায়িত্বটো বেছিকৈ গধুৰ হৈ পৰিছে আগতে আচলতে শিক্ষা আচলতে কেতিয়াও সমাপ্তি নহয় এয়া আচলতে আৰম্ভণিহে বুলি ক'ব পাৰি যিহেতু বিহু সম্ৰাজ্ঞী এটা বহুত গধুৰ দায়িত্ব ইয়াত বহুত কিছুমান কথা কওঁতে শিকাওঁতে মেলোঁতে হয়তো আগতে যদি কিবা ভুল ত্ৰুটি ৰৈ গৈছিলে এতিয়া হয়তো মই গোটেইখিনি চালি জাৰি চাই মই সকলোৰে মাজত মই আগবঢ়াব লাগিব আৰু সেইকাৰণে মই নিজকে এতিয়া যিমান মই নিজে প্ৰস্তুত হৈ আছোঁ ইয়াতকৈ মই বেছি নিজকে প্ৰস্তুত কৰিব লাগিব খুবেই ভাল লাগিছে আচলতে প্ৰত্যেকগৰাকী নাচনীৰ এটা সপোন থাকে যে লতাশিলৰ মঞ্চখনত অংশগ্ৰহণ কৰি এই ৰাণীয়ে হওক বা কুঁৱৰীয়ে হওক বা বিহু সম্ৰাজ্ঞীয়ে হওক এই খিতাপকেইটা অৰ্জন কৰিবলৈ আৰু মোৰো সৰুৰ পৰাই সপোন আছিলে এই খিতাপটো অৰ্জন কৰা গতিকে আজি নিজৰ বিহু ৰাণী খিতাপটো পাই মই খুবেই আনন্দিত হৈছোঁ লতাশিলত প্ৰথম বিহু মাৰিবলৈ কেতিয়া আহিছিল লতাশিলত মই 22 চনত আহিছিলোঁ আৰু 22 বৰ্ষত মই বিহু কৰি খিতাপটো লাভ কৰিলোঁ আৰু এইবাৰ মই বিহু ৰাণীত অংশগ্ৰহণ কৰিছিলোঁ আৰু বিহু ৰাণী পাবলৈ সক্ষম হ'লোঁ ৰাইজৰ আশীৰ্বাদত সকলোৰে আশীৰ্বাদ সদায় যেন থাকে মোৰ লগত আৰু ইয়াৰ জৰিয়তে মই ক'বই লাগিব মোৰ মা দেউতাক তেখেতলোকে মোক যথেষ্টখিনি কষ্ট কৰিছে ইয়াত তেখেতলোকে মোক উলিয়াই আনিছে ক্ষেত্ৰখনত আৰু লগতে মোক সহযোগ কৰা সোণোৱালী বিহু দল তেখেতলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে একলব্য বিহু দল যি মোক সৰুৰ পৰাই শিকাই আহিছে আৰু মোৰ সকলো গুৰুকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ সম্ৰাজ্ঞী হ'বলৈ সকলোৰে চেষ্টা থাকে হয় মোৰো আছে সম্ৰাজ্ঞী আচলতে শিকি যাম আচলতে এয়া আৰম্ভণিহে মাত্ৰ গতিকে সেই সম্ৰাজ্ঞী হোৱা সপোনটো আছে পুহি ৰাখিছোঁ মনত কেতিয়া সফল হয় নাজানো কিন্তু সদায় চেষ্টা কৰি যাম আচলতে বহুত ভাল লাগিছে লতাশিল মঞ্চখনত নাচিবলৈ সকলো নাচনীৰে সপোন থাকে মোৰো তেনেকৈ আছিল আৰু আজি নাচি পিনে জয়ী হ'ব পাৰিছোঁ তাৰ বাবে বহুত ভাল লাগিছে আৰু সেয়াই এই যাত্ৰাটো আৰম্ভ হৈছে বুলি ভাবি ল'লে সম্ৰাজ্ঞীলৈ দূৰ আছে কিছু এই সম্ৰাজ্ঞীৰ যাত্ৰাটো এতিয়া কেনেকৈ আগবঢ়াই নিব আপুনি যথেষ্টখিনি কষ্ট কৰিব লাগিব আচলতে বহুতখিনি আৰু শিকিবলগীয়া আছে মোৰ সেইখিনি মই
লৈ পিনে সম্ৰাগীলৈ আকৌ মই যাতে এনেকৈ আগবাঢ়ি যাওঁ সেয়াই মোৰ সপোন আছে এনেকৈ এদিন আজি বিহু কৰি হৈছোঁ তেনেকৈ ৰাণী তেনেকৈ সম্ৰাগী হ'ম এদিন এটি সপোন আছে সেনেকৈ নিশাৰে নীলিমাকা চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা